নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণী আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। খং আৰু অসহ্যতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু, মহাত্মা গান্ধীয়ে কৈছিল। মানুহৰ হাতত অহিংসা শক্তিয়ে সৰ্বশ্ৰেষ্ঠ শক্তি, মহাত্মা গান্ধী। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোতকৈ ডাঙৰ বোজা, সৰ্বপল্লী ৰাধাকৃষ্ণন। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত, বুদ্ধদেৱ। ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা, তুমি ববাতকৈ ই অতি গধুৰ বোজা। ধন ব্যয় কৰাত ফুটি ওলাই মানুহৰ জীৱনবোধৰ পৰিচয়। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।